নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যেহেতু ফাৰ্ষ্ট ছেটাৰডে সেইকাৰণে কলেজ বন্ধ। ওচৰৰে মাহীয়ে কাপোৰ আনিছিলে, সেইবাবে কাপোৰ চাই আছোঁ আৰু মাৰ লগত মিলি মেলি ল'লোঁ দুটামান। তাৰপিছত মোৰ পাৰ্চেল এটা আছিলে, পাৰ্চেলটো ৰিচিভ কৰি ল'লোঁ। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ ব্লেক কালাৰ ট্ৰাউজাৰ এটা ভাল খবৰ, মোৰ আগতে 26 খাইছিলে ৱেষ্ট চাইজ, এতিয়া 28 খায়। ফাইনেলি অকণমান ৱেইট গেইন কৰিছোঁ, অকণমানটো 28লৈ আপগ্ৰেড হৈছোঁ ন, সেইটোৱে ভাল লাগিছে বহুত। তাৰপিছত ভাতকেইটাও খাই ল'লোঁ, একদম চিম্পল ভাত। তাৰপিছত মই ওলালোঁ টিউশ্যন কৰিবলৈ যাবলৈ, কিন্তু সেইটো সময়তে বতাহ বৰষুণ আহিলে, ঘপককৈ বতৰটো চেঞ্জ হৈ গ'ল। আৰু এটা কথা আপোনালোকক জনাবলৈ আছিলে, মোৰ ইউটিউব চেনেল এটা আছে, গম পাই চাগে বহুতে, তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু তাত নতুন ভিডিঅ' আহিব আপোনালোকৰ কাৰণে, লং ব্লগো আহিব। অ'কে, চ' মই এতিয়া জলপানো খালোঁ। তাৰপিছত বাহঁতৰ ঘৰলৈ গ'লোঁ, তাত খালোঁ মিঠাই আৰু গাখীৰ চাহ, লগতে মই খালোঁ জলপান, খাই বহুত ভাল লাগিলে। তাৰপিছত মই ঘৰলৈও গ'লোঁ। ঘৰলৈ গৈ দেখিছেনে, গেট খুলি সোমাইছিলে, মায়ে মোক জুপি আছিলে, মই ভিডিঅ' কৰি আছিলোঁ বাহিৰৰ পৰা। অ'কে, টাটা বাই বাই, আজিলে এয়াই।